নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ৰঙালাও পাতৰ এটা হেল্থি চাটনি ৰেচিপি। মই 10-11টামান ৰঙালাওৰ পাত ভালদৰে ধুই থৈ দিছিলোঁ। এতিয়া ভিডিঅ'টোত দেখুৱাৰ দৰে ভালদৰে চাফা কৰি হাতেৰে সৰু টুকুৰা কৰি লৈছোঁ। ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট এটা কৰি জনাব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকৈ মই গোটেই পাতকেইটা সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু মই লৈছোঁ জলকীয়া 2টা, নহৰু 3 কোহা আৰু এচামুচ কালজিৰা। মই কেৰাহীটো গৰম হ'ব দিছোঁ। এতিয়া টুকুৰা কৰি লোৱা ৰঙালাওৰ পাতকেইটা কেৰাহীটোত দি দিম আৰু অলপ সময়ৰ কাৰণে এইখিনি ভাজি ল'ম। পাতকেইটা ভজা হৈ গ'ল, এনেকুৱা হ'লে নমাই থৈ দিব। এতিয়া মই এইখিনি নমাই থৈ দিম। এই একেখন কেৰাহীতে মই কালজিৰাখিনি দি দিছোঁ আৰু জলকীয়া 2টা আৰু নহৰুখিনিও দি দিছোঁ। এতিয়া এইখিনি মই ভাজি ল'ম। এতিয়া মই গোটেইখিনি একেলগে ভালদৰে পিচি ল'ম। যিমানে ভালকৈ পিচিব, মিহি কৰিব, সিমানে বেছি ধুনীয়া হয় চাটনিটো। এতিয়া মই নিমখ দিছোঁ। নিমখ দি আৰু মই এইখিনি অলপ ভালদৰে পিচি ল'ম। এতিয়া মই সৰিয়হৰ তেলখিনি দিছোঁ আৰু ভালদৰে সানি ল'ম। এয়া ৰেডি হৈ গ'ল ৰঙালাও পাতৰ চাটনি। এই চাটনিবিধ বহুত কম সময়ৰ ভিতৰতে বনাই ৰেডি কৰিব পাৰি আৰু খাবলৈ খুব ধুনীয়া হয় আৰু আমাৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী হয়। ধন্যবাদ।